আছা তুমি। গাইজ বৰ্তমান আজি নতুন ব্লগলৈ স্বাগতম জনাইছোঁ। আজি আকৌ নতুন ব্লগ এইটো। এতিয়া মই বৰ্তমান আমাৰ ঘৰৰ পৰা অলপমান দূৰত আহি ৰখি আছোঁ। মানে কি ইয়াত চব ৰাস্তাটো বহুত বেয়া, বহুত একদম বেয়া। মাথাউৰিটো ৰাস্তাটো বহুত বেয়া। তাৰপিছত এতিয়া আমি গৈ আছোঁ নতুন চাই থাকক ভিডিঅ'ত সম্পূৰ্ণকৈ। এতিয়া গাইজ ইমান বৰষুণৰ মাজত মই ৰখি আছোঁ। এইটো মানে পূজা এনামান বৰষুণ দি আছে। ৰখি আছোঁ মই পূজা মন্দিৰত ৰখি আছোঁ। আমি মাছ চাম এতিয়া। মই অলপমান হেৰি আছে এই কলেজত কাম আছে অলপ, তাতে যাওঁ। ৰেইনকোট নাই, আমি ৰেইনকোট চলি এফালে চাইকেল চলাব। নাই ৰেইনকোট মানে মই লওঁ নাই, সিমান আৰু দৰকাৰ নহয় না ৰেইনকোট। এতিয়া আমি বৰ্তমান সোণেশ্বৰ চক পালোঁ আৰু ইয়াৰ পিছতে অলপমান গৈ কিনে আমি দেখা পাম সোণেশ্বৰ কলেজ। এতিয়া আমি লেফ্ট ছাইড যাব লাগিব। এইটো আপোনাৰ শান্তিপুৰো যাব পাৰিব, আঠগাঁও এনেকৈ বহুত দূৰ যাব পাৰিব, ডিমৌ। এতিয়া আমি লেফ্ট ছাইডে সোমাইছোঁ। ইয়াত ৰাস্তা কিমান বেয়া হৈছে পানীৰ কাৰণে, মানে এয়া পুথিমাৰ কলেজৰ বেনাৰ। এইটো ৰাস্তাটো চাওকচোন, কলেজৰ ৰাস্তা বুলি ক'লে মানে এইখিনি ঠাই বহুত বেয়া আৰু এইখিনি। আমি সোণেশ্বৰ কলেজত গাড়ী পাৰ্ক কৰিছোঁ। একেলগে আগত গৈছে ভিডিঅ'টো চাই ৰাখি ঘৰত ধুনীয়াকৈ বনাই আছোঁ। এই সোণেশ্বৰ কলেজ ইয়াত ধুনীয়াকৈ গোটেইখিনি লিখা আছে, কিন্তু আপোনাৰ পূৰা বনাইছে। চাওক ধুনীয়াকৈ বনাইছে, ধুনীয়া ধুনীয়া। তাৰপিছত ধুনীয়া বনাইছে ইয়াত চাওক। আমি সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকক মই ধুনীয়াকৈ দেখাম অলপ সময়ৰ পিছত। এতিয়া চাওক দৰ্পণ, তাৰপিছত গেটটো আৰু তোমাৰ এইবিলাক চাইকেল ষ্টেণ্ড, মানে কি ষ্টুডেণ্টসকলৰ, আৰু লগতে গাড়ী লৈ গৈছে লগতে। আৰু এয়া হৈছে নতুনকৈ খোলা বিহুৰ কৰ্মশালা, য'ত আপোনালোকৰ ল'ৰা ছোৱালী ইয়াত বিভিন্ন ধৰণৰ বিহু নৃত্য, বিহু গান শিকিব পাৰিব। বাকী এতিয়া ক'বা খালি অ'কে ঠিক আছে।